অ' পখিলী পখিলী ঘৰত আছনে? আছো ফেচু বাইদেউ। কি কৰি আছিলি? ইমান চিঞৰি আছিলোঁ। মই বাচন ধুই আছিলোঁ ফেচু বাইদেউ। ভাত খালি নাই? খালোঁ ফেচু বাইদেউ। অহ, তোক আচল কথাটো কোৱাই নাই নহয়। কি কথা? ৰমলাৰ জীয়েক পলাই গ'ল নহয়। ক'লৈ পলাই গ'ল? বিহাৰৰ বিহাৰী এটালৈ পলাই গ'ল বোলে। সঁচা নেকি বাইদেউ? অঁ সঁচা, মিছানো কিয় ক'ম মই। ভালেই হ'ল দিয়ক, ৰমলাৰ কি ফুটনি, আমেৰিকাৰ ডক্তৰলৈহে বোলে বিয়া দিব। ফুটনি মাৰি এতিয়ানো কিডাল লাভ হ'ল, নিজেই লাজ পালে। অ' দুয়োজনে কি কথা পাতি আছ? অ' বিউটি বাইদেউ দেখোন, কথা এটা হ'ল নহয়। কি কথা হ'ল? আপুনি গমেই পোৱা নাই নেকি? নাই গম পোৱা নহয় মই। ৰমলাৰ জীয়েক পলাই গ'ল নহয় বিহাৰী এটালৈ, বিহাৰৰ। কি ক? কেতিয়া? কালি বাইদেউ। তাই ঘৰৰ পৰা আহোঁগৈ ব'লহঁত। ব'লক বাইদেউ। অ' ৰমলা ৰমলা, এইফালে আছোন। অ' ৰমলা ৰমলা, তোৰ বোলে ছোৱালীজনী পলাই গ'ল, হয় নেকি? হয় বাইদেউ, কি কৰিব আৰু। বৰ দুখ লাগিল ৰমলা। তাই বাৰু বিহাৰীলৈহে পলাই যাব লাগেনে? বৰ লাজ পালোঁ দেই, বৰ লাজ পালোঁ। তাই আমাৰ গাঁৱৰ নাম ডুবাই থৈ গ'ল আৰু। সঁচাকৈ পাই। ৰমলা, এতিয়া তই কি কৰিম বুলি ভাবিছ? কিনো কৰিম আৰু বাইদেউ। বাইদেউ, তাই মোক বহুত দুখ দিলে, তাইক মই ঘৰত সোমাবলৈকে নিদিওঁ। অঁ ঠিকেই সিদ্ধান্ত লৈছ তই তাইক সোমাবলৈ নিদিবি। ৰমলা, এইটো তই কিন্তু ভাল সিদ্ধান্ত ল'লি। আমি যাওঁ দে।